হেল্ল' ৰাইজ, আজি এনেই মন গ'ল মানে ব্লগ, এতিয়া চখ লাগিছে ব্লগ দিম, মোৰ চখটো বাঢ়ি গ'ল যে সেইকাৰণে আজি ব্লগটো দি দিওঁ। আৰু সিহঁতি কৈছে বোলে ব্লগ এটা বনাই দিয়া, সেইকাৰণে বনাই দিছোঁ। আজি মানে কি হ'ল, যিহেতু আপোনালোকে গম পায় আমাৰ ডান্সৰ গ্ৰুপ এটা আছে, আমাৰ ডান্সৰ গ্ৰুপ এটা আছে বুলি গম পায় যিহেতু, সেইকাৰণে আমি মানে এই ইহঁতৰ মানে কি আমাৰে, মই কৰা নাই যিহেতু মই আকৌ পঢ়িবলৈ যাবই লাগিব। ইহঁতৰ মানে প্ৰমোশ্যন ভিডিঅ' আছে আপোনালোকৰ এই ষ্টেজ প্ৰগ্ৰেমবিলাকৰ কাৰণে, ফাংচন। তো এয়া লাগি আছে তাহাঁতি, এনেই সৰু সুৰাকৈ বনাই দিলোঁ এনেই চকতে। এতিয়া সেইটোকে চাওঁচোন ইহঁতি মানে কেনেকৈ ডান্সটো কৰে, আমাৰ শ্বুটিংবিলাক কি হৈ থাকে, বিহাইণ্ড দ্য চিন বুলি কয় যে, সেয়াই আৰু দেই। ঠিক আছে দিয়ক। কি অঁ সেই সেনেকৈ অঁ গৈছোঁ। এই কেমেৰামেন যাবই নাই, এনেই কৈছে হ'ব দিয়ক। ভিডিঅ' কৰি থৈ আহিবা নাই, এনেই লগাইছ নাইতো। হেৰিলে ডিষ্টাৰ্ব দিছে দেই, হৈছে নেকি? ইনকামিং কল, গান বাজি থাকোঁতে বোলে আপোনাৰ ইনকামিং কল আহি গ'ল। চ' ইনকামিং কল আহি গ'ল, চ' মানে সেইডোখৰতে মানে ষ্টপ কৰিবলগীয়া হ'ল আমাৰ গানটো। চ' আমাৰ কেমেৰামেনৰ উৎপাত। কি কৰিব লাগিব? মই এফালে আহিলোঁ। এফালে গ'লা? অঁ এনেই বিচাৰি ঘৰৰ ওচৰতে আছে, এনেই কয়। এতিয়া ইনকামিং কল আহি গ'ল, তাৰপিছত আকৌ শ্বট লৈছোঁ। জানো গাইয়া এটা শ্বট হ'ল। এতিয়া ডিম্পুৱে যে আকৌ মোক ঢাক খাই পেলালে সেইটো গম নাপাওঁ মই। ভুল হ'ল ভুল হ'ল হয় নেকি? এই কেলা পাচিয়াটো লেট হৈছে দেই, হাতটো কোন হাত? এইটো চব মজা গৈছে কেলা, এই মালটো চোৱা, এই নহয় অঁ এইটো মজা লাগিছে চোৱা, হয়নে? তাৰপৰা অকণমান চাপি যাবা, এই ঘৰতে ওলাই গৈছে ধৰ। এই বঢ়িয়া ৰিজাল্ট পাইছোঁ আজি। তোমাক কংগ্ৰেচুলেট কৰিছোঁ। ইমান মুখত নানিবা আকৌ, মান দাগে নাই। তোমাক মানে ভাল কেমেৰা কৰিছা বুলি কৈছে ন, কেনেকুৱা মানে ফিল হৈছে? মই বহুত আনন্দ লভিছোঁ। অঁ আৰু মই একো ক'বলৈ বিচৰা নাই, মোক শব্দ নাইকিয়া মানে ইমানে মানে সিহঁতি ভালকৈ ক'লে। ঠিকে আছে, দেন আকৌ এটা শ্বট ল'ব ল'ব চাগে। মোৰ ভুল নাই তাত, আমাৰ এজনৰ মিষ্টেক হ'ল। গাইছ মোৰ মিষ্টেক হ'ল বোলে, ভুল কোৱাটো মই। कौन है ये लोग? कहां से आते हैं?
ये क्या है? I love you. I love you. কেমেৰা লৈ আছিলে তেওঁ কেমেৰা লৈ থাকোঁতে মানে আপোনাৰ ভিডিঅ'ই নকৰিলে সেইটোকে মোবাইলটো উঠিলে সেই কেমেৰামেন কি মানে Hey channel, welcome to my guys. Please subscribe, please subscribe. চাকাৰ কাইপ Please subscribe কৰি দিব আমাৰ চেনেলটো। আজি ভিডিঅ' ভাগ ইমানতে শেষ কৰি হ'ল অঁ চিনাকি হ'ব নি আমাৰ প্ৰাচুৰ্য বোলে চিনাকি হয় অঁ থামনেলো ফটো মাৰি দিব লাগে আমাৰ লিলি লিলি অঁ চৰি লিলি বুলি ক'লে বেয়া পাব অংকিত লিলো নাই। ৰ'ব এইটো অলপ ভুল হৈ গ'ল মানে সেইটো গম পালে নহয় ফোন কেমেৰা হৈ গ'ল এই এতিয়া আমি কি হ'ল সকলোকে গৈছোঁ আৰু এনেই গৈছোঁ ধেমালি গৈছোঁ। অঁ ধেমালি গৈছিলে ভিডিঅ'টো চাবলৈ কৈ দিয়া আকৌ আমাক। নহয় লিংকটো তলত দি দিম না আৰু এনেও চাবই আমাৰ মোৰ ৰাইজে নাচালে কোনে চাব হা ইউটিউবত নিদিওঁ। ইউটিউবত নিদিয়া নহয় ইনষ্টাগ্ৰামৰ লিংকটো দি দিম আকৌ অঁ লিংক দিলেই হ'ল লিংকটোৱে মেইন ন অঁ লিংকটো দিয়াটোৱে মেইন লিংকটোৱে হেৰি আৰু পানীয়ে পেলাইছে হ'ব আৰু হেৰি আজিলৈ এই ব্লগ ভাগ ইমানতে শেষ কৰিছোঁ লিংক তলত দি দিম ইনষ্টাগ্ৰামত চাবগৈ লাগিব লিংকটোৱে মেইন। তুমি আকৌ হেৰি কৰা যদি হেৰি দি দিবই পাৰে ইউটিউবত দি দিব পাৰিবা ন লিংক কিন্তু লিংকটোৱে মেইন। ঠিক আছে এই আজিলৈ ইমানতে শেষ কৰিছোঁ আৰু বাই বাই থাম্বনেইল ফটো মাৰিব লাগিব এতিয়া ঠিক আছে বাই বাই ভাল পালেও জনাব বেয়া পালেও জনাব আৰু যোনে বেয়া পাব বুলি ক'ব সি মোক ক'বা কেলে ক'বা তুমি ভিডিঅ'টোৰ কথা কোৱা নাই মোৰ ব্লগটোৰ কথা কৈছোঁ সেইটোৱে কৈছোঁ যোনে বেয়া পাব বুলি ক'ব ন যোনে বেয়াকৈ কমেণ্ট কৰিব মোক ক'বা একো নকৰোঁ ভাই এইটো দেখিছে নে এনেই কৈছোঁ স্মাইল দি আকৌ লুটুকন বুলি কয় আমাৰ ঈশানে যদি চাই তেতিয়া গম পাব এই আমাৰ লুটুকন আজি ইছানে দিছিলে বাৰু বাই বাই ঠিক আছে